নাই থকা আমি এতিয়া মনোজ ভাইক ল'ব যাই আছোঁ আৰু বহুত বৰষুণ পৰি আছে বহুতো নহয় মানে টিপিৰি টাপাৰকৈ পৰি আছে কেনেকুৱা আহি আছে সেইটো বাইকতহে আহি আছোঁ বুলি কৈছে কিজানি ক'ৰবাত ৰখিবই লগা হ'ল ৰংজুলি মানত পাইছোঁ বুলি তেতিয়াই কৈছিলে এইখিনি সময়ত ফোন আহিব লাগিছিলে পালোঁ বুলি তথাপিও সি যাতে ৰখি থাকিব লগা নহওক বুলি আমি আগতীয়াকৈ ওলালোঁ এতিয়া ব্ৰহ্মপুত্ৰ হোটেললৈকে যাই থাকোঁ তাতে থাকিবা দিছোঁ তাক এতিয়া ফোন কৰিছিল অলপ আগতে তো ব্ৰহ্মপুত্ৰতে থাকিবা দিছোঁ এতিয়া চাওঁ কিমান দূৰলৈকে আহি পায় আমি গাঁৱৰ ৰাস্তাই যাই আছোঁ তো এতিয়া মায়ে ফোন কৰিছে মনোজ ভাইয়ে অঁ ভাই আহি পালা নেকি আহি ৰখি আছো ৰবা ইয়াতে ক'ত তোমাৰ ইয়াতে যে হণ্ডা শ্ব'ৰুমটো যে ব্ৰহ্মপুত্ৰ হোটেলটো পাৰ হৈ আহিলা মানে তোমাৰ এইটো কি বুলি কয় এইটো হস্পিটেল আছে যে চকু হস্পিটেল আই হস্পিটেল তো মই ব্ৰহ্মপুত্ৰত থাকিবি বুলি কৈছিলোঁ মানে বৰষুণৰ কাৰণে আহি পেলাই চাগে হণ্ডা ডিলাৰখিনিত এতিয়া যাওঁ তাক আমি চিনি নাপাব না গাঁৱৰ ৰাস্তা তাৰে পৰা লৈ আহোঁ এতিয়া ভাগ্য ভাল যে সন্ধিয়া নোহোৱাৰ আগতে আহি ওলাইছে চলি আছে নেকি আচ্ছা তো গোৱালপাৰালৈ আহিছে যেতিয়া আমাৰ এইটো বাজাৰ গতিকে মনোজ ভাইক ৱেলকাম জনালোঁ থেংক ইউ দেই ৱেলকাম আৰু এই ভাইক এটা পিন্ধাওঁ ভাল লাগিলে চিনাকি আছে নেকি আলোচনা লাগি মানে তামান কবি লবই লাগিছিলে মনুষ্যাৰ লগত মনুষ্যাই হা চেৰে ভাই তই মাৰ মই পুলক পিটিবি কাই এমটা আছিল নেকি যাও আমাৰ তালৈকে যাও কোনফালে মনোজ ভাইক আমি লগ পালোঁ তাৰপিছত এই গৌৰৱক লগ পালোঁ গৌৰৱ আমাৰ গাড়ীত বহিলে মনোজ ভাই ক'লে তোমালোকে যাই থাকা আমি পিছে পিছে গৈ আছোঁ মই তো সি পিছে পিছে আহি আছে আৰু আমি এতিয়া আমাৰ ঘৰলৈ যাম কেনে ভাই গৌৰৱ এই মজা আজি কাইলৈ পৰা পুৰা ফুৰি মাৰি আনা বোলক দা গোৱালপাৰা আহি কেনে লাগিলো একদম গোৱালপাৰা এনেকুৱা মজা মানে একদম গোটেই ৰাস্তাটো সেউজীয়া আৰু ইমান ভাল লাগিছে মানুহ ইমান লগ পাইছোঁ মানে বহুত ভাল লাগিছে মানে আহিব লাগে সেইকাৰণে একো নাই বাৰু পুৰা আহি থাকিম আৰু ভালেই ন তোমালোকৰ কাৰণে ব্লগো হৈ যায় মজা ফাইনেলি আহি পাল কেনে ব্লগ মানুহ চাই আহি গৈছে আমাৰ ঘৰত খুব ফূৰ্তি লাগিছে ভাল লাগিছে ফোনত কথা পাতি থকা মানুহজন আজি সন্মুখত আহিছে আমাৰ ঘৰলৈ আহিছে গৌৰৱ ভাই আহিছে খুব কথা পাতিম কি চলি থাকে ইউটিউবাৰ লগ পালে মানে সেইটোৱে হয় আৰু আজিকালি টোপনি নাযাওঁ ন পুৰা আড্ডা মাৰিম আপোনালোকেতো একো বুজি পোৱা নাই ন চাগে মানে মনোজ ভাইয়ে বুজাই আছে সিহঁতৰ ঘৰৰ নক্সা তাকো এডাল ৰছী এডালেৰে তাকো এইটো বাইকেৰে কিবা বাইকত বান্ধিয়ে নিছিল মানে কিবা বুজিলে বুজিলোঁ পুৰা গুণিত হিচাপত বুজাইছে একদম বুজি নাপাম আৰু তো এইয়া বৰষুণৰ মাজে মাজে ঘৰত আহি পালে এতিয়া গা পা ধুই কেনে ফ্ৰেছ হৈ ল'ল তো এতিয়া বহিব দিছোঁ চাহ তাহ খালে তো কালি ক'ত যাওঁ ক'ত নাযাওঁ সেইটো বাৰু মনোজৰ ব্লগতে আপোনালোকে দেখা পাব গতিকে যদি এতিয়ালৈকে কোনোবাই যদি চোৱা নাই তেওঁৰ চেনেলটো ভিজিট কৰিব এইবাৰ না থকালুং ভাই
নাই ঠকুৱা দে অ। আকৌ মনোজ ভাই বুলি আছে অ। চাব আপোনালোকে চাব আৰু চাওঁ এতিয়া আপোনালোকে কি কৰে কি নকৰে মুঠতে মোৰ একো কিবা নাই যাম সি য'তে যাব বিচাৰে তাৰ মতে য'তে ত'তে য'ত যি মুঠতে গোৱালপাৰা দেখাব লাগিব যাতে মনোজে বেলেগত যাই কেনে ক'ব পাৰে যে গোৱালপাৰাত ফুৰা ঠাই আছে বুলি কেনে গোৱালপাৰা ৱাও সেনেকা যাতে ভাৱ আহে আৰু যাতে মোটামুটি 4-5টা ব্লগ সি ইয়াতে বনাই দিব পাৰে আৰু মানে তো আচ্ছা সেইটো হয় বাৰু আৰু ভালে হ'ব যি হয় এনেই ভালে লাগিছে না ভাই আহি আহিটো ভাল লাগিলে আৰু তাতকৈ ভাল হওক সেইটোৱে আশা কৰিছো আৰু এটা কথা কৈছে যে বিৰাট সেউজীয়া সেউজীয়া গ্ৰীণী আমাৰ এইটো সঁচা কিন্তু মই মানে আজিলৈকে অসমৰ যিবিলাক জেগাত গৈছো আৰু বেছি জেগাততো যোৱা নাই কিন্তু যিমানখিনি জেগাত গ'লো আজিলৈকে সকলোতকৈ মানে ভাল লাগিলে গোৱালপাৰা আহিয়ে এইটো কেতিয়াও নাপাহৰো বাৰু এইটোতো ট্ৰেইলাৰ হে একচুৱেলি ইপিনে মেঘালয় চাইড হলে হওক ইপিনে গাঁৱৰ কি কবি বুগলামাৰি সিপিনেদি গ'লেতো আৰু আছে বহুত ভাল ভাল জাগা হা কিন্তু সিপিনে নিব পাৰো নে নোৱাৰো নাজানো কিন্তু মেইনলি মই টাৰ্গেট লৈছো ৰাংচাপাৰা ইপিনে সৰস্বতী পাহাৰ টুকুৰেশ্বৰী পাহাৰত যোৱা হয় না নহয় তাৰপিছত ক'ত নিব পাৰে হাতীগাঁও চাতীগাঁও এইফালে যদি নিব পাৰো মই ধন্য আৰু বহুত ভাল লাগিছে মনোজ ভাই ইয়াতে অহাৰ কাৰণে ফূৰ্তি লাগিছে বহুতে লগ ধৰিব আহিছে এই আমাৰ এই ইউটিউব যেতিয়া সৃষ্টি হৈছিল আমাৰ অসমত ইউটিউব বাৰু কেতিয়াবাই আৰম্ভ হৈছিলে কিন্তু আমাৰ অসমত মানে ইউটিউবৰ ট্ৰেণ্ডটো যেতিয়াৰ পৰা আহিলে 2017 মানৰ পৰা 2017 মানৰ পৰা তেতিয়াৰ পৰা আমাৰ মানে কানেকশ্যনটো আছে ধৰা বন্ধুত্ব এটা আছে বহুত আগৰ পৰাই ইউটিউবৰ জৰিয়তে চিনি পোৱা বাৰু তেতিয়াৰ পৰা আমাৰ এটা বন্ধুত্ব আছে কিন্তু লগ হ'ব পৰা নাছিলো কাৰণ লোকৰ ঘৰ গোৱালপাৰা মোৰ ঘৰ হৈছে ধেমাজি কিমান দূৰ বিৰাট দূৰ কমচে কম চাগে 800 কিলোমিটাৰ মান 800 কিলোমিটাৰ মান হ'ব আৰু ধন্যবাদ দিব লাগিব বাইক লৈ আহিছে ইমান দূৰ অলপ জিৰাইছে বাৰু মাজতে জিৰাবই লাগিব মেচিন নিচিনাটো চলাব নোৱাৰে কিন্তু ইমান দূৰলৈকে আহিছে যে আৰু মোৰ তাতে আহিছে যে মোৰ বহুতেই ভাল লাগিছে আৰু আমি ফোনতে কথা পাতিছিল ইমান সদায় এতিয়া ইও ব্যস্ত থাকে ময়ো ব্যস্ত থাকো সদায় ফোন কৰা নাই কিন্তু ফোন কৰিলে আমাৰ 1 ঘণ্টামান কথা পতা হৈ যায় মানে কেতিয়াবা তেনেকা হৈ যায় তো বহুত ভিতৰীয়া কিছুমান কথা যিবিলাক আমি দুজনহে বুজি পাওঁ বেলেগৰ ক'লে ইমান বুজি নাপাব তেনেকে আমাৰ দীঘলীয়া প্ৰচেছ হৈ যায় গতিকে আজি আহিছে আজি ফেচ টু ফেচ পাতিম কিমান কি কথা পাতিব পাৰো গতিকে পিছত বাৰু দেখাব পাৰিলে দেখাম দেখাব নোৱাৰিলে আৰু দেখাব নোৱাৰিম গতিকে ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলো নাই থকা তো ভাত চাত খাই আমি এতিয়া বহিলো আৰু অহাকালি আমি যাম ফুৰিবৰ কাৰণে টোপনিও লাগিল ৰাতিও হ'ল বহুত চবে গুচি গ'ল এতিয়া এইপিনে গৌৰৱ ভাই এইপিনে শুই আছে এইপিনে মনোজ ভাই এডিট কৰি আছে টোপনি লাগিল নেকি ভাই নাই লাগিছে কিন্তু কামটো কৰি গৈ থাকিম বহুত কষ্ট কৰে তাৰ মানে মই দেখিলো ডেইলিলে ব্লগাৰ হোৱা মানে ধেমালি নহয় ব্লগ বনাই তাৰপিছত আকৌ ৰাতি এডিট কৰে 3টা বজালৈকে কৰি থাকে তাৰপিছত আকৌ 5টা-6টা বজাতে উঠি পেলাই আকৌ এডিট কৰে কাৰণ ডেইলি দিব লাগিব ন ব্লগ নিদিলে অলপ খালি খালি লাগি থাকে না কিবা এটা নকৰা যেন লাগি থাকে ডেইলি ৰুটিন নিচিনা হৈ গৈছে আৰু ব্লগাৰ বিলাকৰ মানে আমাৰ যেনেকে কিবা এটা নকলে কিন্তু আমি আৰু কমেডি কৰো না কমেডি ভিডিঅ' বনালে ধৰি থৈ দিওঁ আৰু 10 দিন 14 দিন এনেকুৱা লাগিবই বুলি কিনে